এয়া চাওক পৰিস্মিতা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আৰু আমাৰ পিহুৱে ভাত খাই আজি ৰেডি। আমাৰ পিহুৰ আজি আকৌ অসুখ হৈছে, তাইৰ চৰ্দি জ্বৰ আৰু তাই তথাপি দুষ্টামি কমা নাই। আৰু এতিয়া যাম আমি ওপৰত। এয়া আমি ওপৰলৈ আৰু এয়া আমাৰ ওপৰত ৰুম বনা হৈছে। কাম হোৱা নাই, আধা আধি হৈছে কাম। ইয়াৰ ওপৰত আমাৰ আধা আধি কাম হৈছে, মানে ইটা গাঁথা হৈছে আৰু বাকী গাঁঠিব আছে। বাকী খিৰিকী দৰ্জা প্লাষ্টাৰ। আৰু এইটো হ'ব আমাৰ ৰুম। মই বাৰু ভালকৈ হ'লে দেখাই দিম, এতিয়া এনেই দেখাই দিছোঁ। এইটো আমাৰ ৰুম হ'ব, আৰু এয়া সোমাই কিনে এইটো ড্ৰয়িং ৰুম হ'ব। এইফালে কিটচেন, এইফালে এইটো কিটচেন হ'ব। এইবাৰ কিটচেনটো অকণমান সৰুকৈ বনাইছোঁ, সৰুকৈ বেলকনি ৰাখিছোঁ। ইয়াৰ পৰা ধুনীয়াকৈ ষ্টেচনৰ ভিউ পায়, এইবাবে এইখন বেলকনি ৰাখিছোঁ। আৰু এইফালে এইটো হ'ব লেট্ৰিন বাথৰুম, মানে এইটো বাহিৰত ৰাখিছোঁ আৰু এটা ভিতৰে আছে। আৰু এইটো হৈছে মন্দিৰ। ভালকৈ গোটেইখিনি মই পিহুক লৈ আহিছোঁ ওপৰলৈ আজি। তাইক নামাই দিব নোৱাৰি, নামাই দিলে তাই এইফালে এইফালে দৌৰ মাৰে। আৰু এতিয়া যেন একেবাৰে আৰু একেবাৰে ওপৰত হৈছে এইখন চাট। ইয়াৰ ওপৰত চাট দিয়া হোৱা নাই বৰ্তমানলৈকে, কিন্তু ভৱিষ্যতে দিব লাগিব ইয়াতো। আৰু পিহু আৰু মই এতিয়া একেবাৰে ওপৰত আহি গ'লোঁ ন। পিহু এয়া ওপৰৰ পৰা আহিয়ে তাই মোবাইল চোৱাত ব্যস্ত হৈ গ'ল। এটা মোবাইল তাই মানে কিবা বেলেগ ওলাই গৈছে, তো মই ওলাই দিব লাগে। এয়া তাই মোবাইলত ব্যস্ত। আৰু এই আমাৰ পিহুৱে তাই মানে শ্বৰ্টত যি বাজনা বাজি আছে তাই সেনেকৈ নাচি থাকে, আৰু দেউতাকে তাইৰ লগত যুঁজি আছে। তাই যুঁজি থাকিলে কিন্তু কেয়াৰ নকৰে মোবাইল চোৱাৰ সময়ত। তাই প্লাছ এই ডেন্সবিলাক আহিলে তাই এনেকৈ নাচি থাকে। আৰু এয়া আমাৰ পিহু মোবাইলত ব্যস্ত। তাই মোবাইল চাই থাকিলে, তাৰ লগত যুঁজি থাকিলেও তাই মুঠেও কেয়াৰ নকৰে, তাই খালি মোবাইলে চাই থাকে। এইবিলাক তাই ইউটিউবত যে শ্বৰ্টবিলাক আহি থাকে, তাই এইবিলাক চাই থাকে এনি টাইম। আৰু তাই বেছিকৈ মোবাইল চাই থাকে। দেউতাকে মোবাইলটো থৈ তাইক বুদ্ধি কৰি এইটো ৰুমলৈ লৈ আহিলে। তাই তাৰমানে মোবাইলটো চালে নহ'লে বা তাই মানে বেলেগ কথাত গুৰুত্ব নাই, তাই কেৱল মোবাইলটো লাগি থাকে। কিবা কৰি মানে দেউতাকে বুদ্ধি কৰি মোবাইলটো বেলেগ চাই থোৱা তাই এইটো ৰুমত লৈ আহিলে তাইক। আৰু তাইক এতিয়া মানে আমাৰ সজাই থোৱা বস্তুবিলাক তাইক খেলিব দিছে। আচলতে তাই কোনোবা যদি লগ থাকে তাইৰ লগত খেলিব, তাই তেতিয়া মোবাইল নিবিচাৰে। কিন্তু যেতিয়া তাই অকলে থাকে, কোনো তাইৰ কাষত নাথাকে লগ, তেতিয়া তাই মানে মোবাইলটো চাব বিচাৰি থাকে এনি টাইম। আৰু তাইক আনি পেলাই সেইবাবে ইয়াতে চফাত বহাই দিছে, বহাই দি এইবিলাক লাৰিব দিছে। তাই তেতিয়া এইবিলাক লাৰি অকণমান নিজে নিজে কিবা খেলি আছে।
আৰু এতিয়া পিহুৱে পূৰা শান্তশিষ্টকৈ বহি আছে। এতিয়া তাইক দেখিলে কোনো ক'ব নোৱাৰে যে তাই ইমান দুষ্ট কৰে, বাপৰে বাপ, তাই যিমান দুষ্ট কৰে ঘৰত, এইটো বস্তু বগৰাই আমি সেইটো বস্তু ভাল কৰিব গ'লে আৰু তাই বেলেগ ফালে আহি বেলেগ এটা বস্তু বগৰাই থৈ যায়। আৰু এতিয়া তাই ইমান শান্তশিষ্টকৈ বহি আছে মানে তাইক চেণ্ডেলযোৰ পিন্ধাই দিব লাগে। চেণ্ডেলযোৰ পিন্ধাই তাই বাহিৰত ফুৰিব যায় আৰু। আৰু এইখন হৈছে পিহুৰ বাৰ্থডেত দিয়া তাইৰ মামা ককাহঁতে দিয়া গাড়ীখন। এতিয়া আবেলি পিহুৰ কাৰণে খেলা বস্তু অৰ্ডাৰ দিছিলোঁ আৰু এয়া এইমাত্ৰ আহি গ'ল। এয়া এতিয়া কি অৰ্ডাৰ দিছিলোঁ দেখাম আনবক্সিং কৰি। আনবক্সিং মানে খোলা হৈছে, ৰাস্তাতে খুলি পেলাইছে, কি আহিছে চাইছে। তো এতিয়া কি অৰ্ডাৰ দিছে দেখাম, আমাৰ পিহুৰ ৰিয়েকশ্যন চাব। তাইৰ কাৰণে অৰ্ডাৰ দিছিলোঁ, নহ'লে তাই বহুত মোবাইল চাই থাকে আজিকালি। তাৰমানে তাই খেলা লগ নাপালে মোবাইলটো লাগি থাকে, খেলা লগ পালে ইমান এটা মোবাইল নিবিচাৰে তাই। তো আগৰ বস্তুবিলাক তাই নেখেলা হৈ গৈছে, সেইবাবে তাই খোলাত ব্যস্ত। তাই কিভাৱে কি আনিছে ইয়াতে তাই নিজে ওলাব ধৰিছে কি আনিছে। মই ওলাই লওঁ দিয়ক। এয়া তাইৰ কাৰণে মই এয়া ব্লগছ অৰ্ডাৰ দিছিলোঁ, এইবিলাক ঘৰ বনোৱা মানে মিলাই বনোৱা। তো তাইও ইয়াতে বিজি হৈ থাকিব পাৰিব, নহ'লে তাই এনিটাইম মোবাইল লাগি থাকে। খেলা কাবাক পালে যদি তাৰ খেলা কোনোবা এটা লগ থাকে তেতিয়াহ'লে তাইক মোবাইলটো নিবিচাৰে, কিন্তু খেলা লগ নাথাকিলে তাইক মোবাইলটো লাগি থাকে। সেইবাবে আনিছোঁ, এইবিলাক মিলাব লাগিব এতিয়া। এইটো বনালে পিহুৰ দেউতাকে, এইটো ফাৰ্ষ্ট ঘৰটো বনালে আৰু এতিয়া তাইক এইটো লাগে। তাইক লাগে মানে তাই বনাবৰ কাৰণে অহা নাই, এইটো নালাগে, তাইক ভাঙিব লাগে। তাই আমাক বনাব দিয়া নাই আৰু মোকতো বনাব দিয়া নাই, তাই ভাঙি দিয়ে ঘৰটো। তাইক লাগে, তাই ভাঙি দিব তাৰমানে। এয়া ঘৰটো কেনেকুৱা লাগিছে, এইখন খিৰিকী আৰু এইটো বেক চাইড ঘৰৰ। এটা কনফিউজ হৈ গৈছে কোনটো লাগিব কোনটো নালাগিব।
এয়া এই দৰ্জা এখন খুলিব পাৰি সৰু ছোৱালীৰ এইটো ব্ৰেইনৰ কাৰণে বঢ়িয়া এইটো শিকিলে এইটোত ব্যস্ত হৈ থাকিব নহ'লে মোবাইল চাই থাকে এনি টাইম আমাৰ পিহুই আৰু এইটোত ব্যস্ত হ'বৰ কাৰণে আনি দিছোঁ ব্লগছবিলাক তাই ইয়াতে যি টি বনাব পাৰিব এতিয়া বাৰু ভালকৈ জনা হোৱা নাই এতিয়া ভালকৈ কি জনাই হোৱা নাই অলপ ডাঙৰ হ'লে জানা হ'ব হ'ল এয়া চাওক আৰু আমাৰ পিহু আহি গৈছে ঘৰটো ভাঙিব তাই পূৰা ভাঙি চিঙি গোটেই চুৰমাৰ কৰি পেলাই একেবাৰে আমি বনাই আছোঁ তাই ভাঙি আছে এইয়া তাই মাথাটো খোলকাই পেলালে